বহু বছৰ পূৰ্বৰ এটা কথা। কাশ্মীৰত এজন লোক আছিল। তেওঁ তেনেই সৰু সৰু কিছুমান কথাতে খুহাই থকা স্বভাৱৰ আছিল। এদিন দুপৰীয়া উৎকট গৰমত তেওঁ কিবা এটা কামত ওলাই গৈছিল। এনেই গৰমৰ দিন, তাতে আকৌ সেইদিনা আছিল প্ৰচণ্ড ৰ'দ। উপায়হীন হৈ তেওঁ পথাৰ এখনৰ মাজত থকা এজোপা কাঠবাদামৰ গছৰ তলতে খন্তেক সময় জিৰণি ল'বলৈ বহিল। মানুহজনে চাৰিওপিনে চকু ফুৰাই দেখিলে এজোপা কোমোৰাৰ গছ। গছজোপাত কেইবাটাও প্ৰকাণ্ড প্ৰকাণ্ড কোমোৰা ওলমি আছে। তেওঁ মুখ ফুটাই ডাঙৰকৈ ক'বলৈ ধৰিলে, হে ভগৱান, আপোনাৰ কাণ্ড জ্ঞান অলপো নাই নেকি? থকা হ'লে এনে মূৰ্খামি আপুনি কেতিয়াও নকৰিলেহেঁতেন। ইমান প্ৰকাণ্ড প্ৰকাণ্ড কাঠবাদামৰ গছজোপাক দিছে ক্ষুদ্ৰ ক্ষুদ্ৰ ফলবোৰ, আৰু এই লেহুকা কোমোৰা লতাজোপাক দিছে প্ৰকাণ্ড প্ৰকাণ্ড কোমোৰাবোৰ। আপোনাক বিচাৰ বিবেচনাহীন বুলি ক'বলৈ আপুনিয়ে মোক বাধ্য কৰাইছে। যদি আপুনি এনে নকৰি ইয়াৰ ওলোটাটো কৰিলেহেঁতেন, তেতিয়াহে আপোনাৰ জ্ঞান, গৰিমা আৰু বিবেচনাৰ পৰিচয় পালোহেঁতেন। তেনেতে টুপুককৈ এটা কাঠবাদাম সৰি মানুহজনৰ মূৰতে পৰিল। তেওঁ ভয়তে উচপ খাই উঠিল। তাৰ পিছত পুনৰ তেওঁ ভগৱানক উদ্দেশ্যি ক'বলৈ ধৰিলে, হে দয়াময় ভগৱান, মোৰ দোষ ক্ষমা কৰিব। মই বিচাৰ বিবেচনাহীন নৰমনিছে নভবা নিচিন্তাকৈয়ে আপোনাক মুখত যি আহে তাকেই ক'লো। মোৰ কথাৰ উপযুক্তৰ প্ৰত্যুত্তৰ আপুনি কাৰ্যৰে দিলে। আপোনাৰ জ্ঞান আৰু বিচাৰ বিবেচনাৰ তুলনা নাই। ইমান ওপৰৰ পৰা কোমোৰাটো আহি মোৰ মূৰত পৰিলে মই মৰিয়ে থাকিলোহেঁতেন। হে ভগৱান, আপুনিয়ে সুবিবেচক। সেই কথাৰ প্ৰমাণ আজি মই ভালদৰে পালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটোৰ নাম আছিলে ভগৱানৰ জ্ঞানৰ বিচাৰক। কাহিনীটো শুনি আপোনালোকে কেনে পালে তলত কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। ধন্যবাদ।